Sorry, sorry. মই পাই বুলি তাই থুনথুনাই আছে এটা চুপ নহলে Because your money is my money, my money. পাইছো তাকো ফেৰাৰী ৰছৰ ৰিয়েলটো বেছি আছে খোৱাত পৰিছে sorry আজি এটা বেলেগ এটা যুদ্ধ কাৰণ আজি আচলতে তাই বৰ্তাকৰ মানে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত ডাঙৰৰ কুমাৰী পূজা বাসন্তী পূজা চলি আছে 9 গৰাকী কুমাৰী পূজা কৰিব আৰু তাৰে এগৰাকী কুমাৰী আমাৰ এই বিশেষ কুমাৰীজনী গতিকে আৰু মাকবিলাকৰ কাৰণে এইটো যুদ্ধ হয় কাৰণ এতিয়া বয়ে কৈছে যে গোখানী সজাই নিব লাগে গোখানী সজাবলৈ যাওঁতে আমাৰ গোখানীয়ে বিস্কুটো খাই থাকিব লাগিব আৰু চুলিও ঠিক কৰি থাকিব লাগিব এইটো অৱশ্যে একো স্প্ৰে নহয় মই আকৌ কোনোবাই ক'ব পাৰে যে একেবাৰে বৰ কিবা চুলিত কেমিকেল লগাইছে এইটো মানে থিকনিং স্প্ৰে মানে এইটো আচলতে চুলি ভাল কৰিবলৈ ঠিক কৰে মানে অকণ শকত কৰে এটা অকণমান আয়ুৰ্বেদিক ব্ৰেণ্ড এটা তাৰে এইটো মই কেতিয়াবা চুলি এনেই মেলি থাকিলে চেৰাম নাথাকিলে এইটো লগাওঁ চেৰাম নিচিনা কাম কৰে আৰু মানে ফিক্সাৰ নহয় কিন্তু তাই সৰু চুলিবিলাক ওলাই আছে কাৰণে এইটো স্প্ৰে হয় চেৰাম থাকে অকণমান অইলি সেইটো ডিফাৰেঞ্চ সেইটো টুৱাবই নোৱাৰে আজিকালি কি যে নাজানে নহয় সিদিনাখন মোৰ মানে আমাৰ হয় কি আমি ধৰক গাঁৱলীয়া স্কুলত পঢ়া বুলিয়ে ক'ব লাগিব কাৰণ মই অসমীয়া মিডিয়ামত পঢ়া গতিকে অসমীয়া মাধ্যমৰ স্কুলবোৰত আমাৰ মই কাকো ভুল বুলি ক'বলৈ যোৱা নাই কিন্তু আমি কেনেকৈ শিকিছিলোঁ ক্লাছ 5ৰ পৰা ইংলিছ শিকিছিলোঁ দিছ ইজ এ কেট দিছ ইজ এ মেট দিছ ইজ এ শিকিছিলা ক্লাছ 5ত আহিব এতিয়া আমিতো বাৰ্ডিং হাইভত শিকিছোঁ এইবিলাক আৰু আমি কওঁ দিছ ইজ এ কাও এতিয়া দিছ ইজ এ খাও এইবিলাক খাও নহয় তোমালোকে যেনেকৈ কোৱা চব কথাতে হাঁহে যি কথা কওঁ মুঠতে এইটো ভুল হৈছে এইটো নাই হোৱা আকৌ মই যদি কওঁ যে আমি কি কওঁ আমি জু লৈ যাওঁ কি মা জু ফুটেনে বাৰু আপোনালোকৰ মুখত জু এতিয়া চুপ নহ'লে এতিয়া খোপা চোপা চব বেয়া হৈ যাব একদম চুপচাপ অসমীয়াও শিকাওঁ ইমান চুলি বেয়া হৈ চুলি খুলি গ'লে চেচ আৰু একে গোটেই কষ্ট এনেই যাব এডাল হ'ল আমাৰ এতিয়া প্লাষ্টিকৰ মালা কাৰণ হেৰি মালা বিচাৰি পোৱা নাই এতিয়া এইফালে পকাই দিওঁ মূৰটো বেছিকৈ লৰাই নাথাকিবা দেই তাতে চুলিখিনিও তোমাৰ বহুত যে চুলিখিনি মেনেজ কৰিবলৈও দিছে অকণ এনেকৈ ঘূৰি দিয়া নামা মই ভালকৈ দেখা নাই বুঢ়ী হৈছোঁ নহয় মই চকুবিলাকে দি ভালকৈ নেদেখা হৈছোঁ বুঢ়ী হৈছোঁ হা এইজটো কিয় ক'ব লাগে সদায় এইজ কয় নেকি মানুহৰ মই নালাগে কোনো দৰকাৰ নাই মই বেছি বুঢ়ীও হোৱা নাই অলপ হৈছোঁ মানুহক এইটো অংকটো কৰিবলৈ দিয়া যে 20 years আগত অঁ গতিকে এতিয়া 20 years পিছত কিমান হ'ব লিখাইছে নি ধুনীয়া খোপাটো দেখাই দিয়া চবকে যে মই কেনেকুৱা ধুনীয়া খোপা বনাইছোঁ এইটো আমাৰ খোপা হৈ গ'ল এতিয়া তুমি মেকআপটো তুমি নিজে কৰি ল'বা হয়নে ঠিক আছে দিয়া সাজি কাচি সেইদিনা গোটেইজনীৰ তত নাই নিজৰ শাৰীখনকে এনেকৈ পকাবলগীয়া হৈছে তাইৰ ৰঙা শাৰী নাছিলে গতিকে এতিয়া নিজৰ শাৰীখন পকোৱা কিন্তু বৰ কষ্ট দেই ৰ'বা তুমি নলৰিবা মই শাৰীখন পকাই পেলাই এইফালে কিন্তু এটা গাঁঠি মাৰি দিওঁ নহ'লে ওলাই যোৱাৰ ৰিস্কটো আছে নেকি খুলি আহিব নি শাৰীখন অঁ দাগ ফুলি আঠা লগাব লাগিব আকৌ আঠা লগাচোন এইফালে ঘূৰা অকণমান ঘূৰি দিয়া তুমি এনেকৈ টানি আজৰি থাকিলে কিন্তু গোটেইখন খুলি এইফালে ঘূৰাবা এইফালে উল্টা হৈছে এইফালে বছ এইটো শাৰী কোচ বনাবলৈ আছে আৰু গোসানী কেনেকৈ থাকে জানানে গোসানীবিলাকে কেনেকৈ থাকে গোসানীবিলাক কেনেকৈ থাকে
বেয়া পাইছে আমাৰ তুমি যদি এনেকৈ থাকা কিন্তু তুমি গোসানীবিলাকে মুখখন ফুলাইটোতো কেতিয়াও নাথাকে মোৰ গোসানীটো নেহাঁহিলেতো মোৰতো বহুত দুখ লাগিব কেনেকৈ হাঁহে গোসানীয়ে তেনেকৈ হাঁহে নেকি হা গোসানী চবেই আজি সেৱা কৰিব চবেই ক'ব যে আমাক ভাল কৰি দিবা মামা এতিয়া এইখিনি কোচটোহে এতিয়া মেজৰ কাম হ'ল বাইদেউ আপুনি এনেকৈ ধৰকচোন বাইদেউ নহ'লে মই এখন শাৰী পিন্ধাব নোৱাৰিম আপোনাক এইবাৰ কিন্তু এখন সৰু শাৰী কিনিব লাগিব দেই নহ'লে আৰু মোৰ চুলি এনেই কম হৈ গৈছে আৰু কমি যাব এইখিনি ধৰাচোন গোসানী এনেকৈ ধৰ আৰু শাৰী নালাগে যদি মই তোমাৰ চাই মোৰ চাইজে হৈ যাব এইখিনি আকৌ ধৰ এইটো ধৰি থকা সৰুতে মায়ে যেতিয়া এনেকৈ নিজৰ শাৰী পিন্ধাই নহয় আমাক আমি শাৰী পিন্ধাৰ লগতে আৰু এটা বস্তু খায়ো থাকোঁ কি খাওঁ আকৌ চৰ ঢকা এই ধৰা লৰোঁ যে এবাৰ লৰিলে এটা ঢকা এবাৰ লৰিলে এটা ঢকা আকৌ এবাৰ লৰিলে আৰু এটা ঢকা তুমি এনেকৈ এইটো এনেকৈ দাঙি ধৰা দুইখন হাতেৰে অকণমান এইখিনিত ধৰা মই তেতিয়া কোচকেইটা মিলাই দিম এবাৰ লৰিলে এটা ঢকা এনেকৈ বাৰে বাৰে ঢকা খাই শাৰীখন হৈ যায়গৈ আৰু চাওঁখানি এই কাণখনি কেনেকুৱা দেখিছে সেইটো কোৱাচোন তাই ৰংটো ভাল লাগিছে নিশ্চয় তাই লিপষ্টিকটো ভাল লগা নাই বুলি তাই থুনথুনাই আছে তাইক মই কৈছোঁ এইটো কপাল হয়নে গোসানী বনাই পেলাই পূজা কৰাটো তাকো বৰমাই পূজা কৰিব গোসানী বনাই তুমি খাই লোৱা লাহেকৈ টিপিহে দিছোঁ কিমান বাৰ যে আইনাখন চাইছে মানুহ দেখিলে আকৌ লাজো পায় গৈ পায়ে বৰমাকে তাইক ভৰি ধোৱালে আৰু কোলাত কৰি লৈ গৈ আসনত বহুৱাই দিছে গোটেই 9 গৰাকীক যে কি মৰম লাগিছে যোৱা কেইবা বছৰো ধৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰৰ এই পূজা ভাগত অংশগ্ৰহণ কৰি আহিছোঁ পৰিৱেশটোৱে ধুনীয়া হৈ যায় আৰু যথেষ্ট ভক্তৰ ভিৰ অকমানি কেইজনীও ইমান ধুনীয়াকৈ গোটেই নিয়ম নীতিখিনি কৰিছে সেইদিনাখন কুমাৰীসকলৰ আশীৰ্বাদ ল'বলৈ বিভিন্নজনে বিভিন্ন বস্তু লৈ আহিছিল এই নিয়ম ভাগ আগতে মই ইমান ভালকৈ গম পোৱা নাছিলোঁ কিছুমানে ৰুমাল আনিছে কিছুমানে পেঞ্চিল কিছুমানে আকৌ পইচা এটাই দি সেৱা কৰিছে অকমানি কিজনী যে প্ৰতিটো বস্তুৰ প্ৰতি কি আগ্ৰহ সিহঁতে আচলতে এতিয়ালৈকেও যদিও পূজাৰ এই মূল অৰ্থভাগ বুজি পোৱা হোৱা নাই কিন্তু প্ৰত্যেকগৰাকীকে এনেকুৱা লাগিছে যেন হাইলাখ গোসানী যজ্ঞৰ ধোঁৱাৰ বাবে ঠাইখিনি অকণমান গৰম আৰু ধোঁৱা হৈ গৈছিল মোৰ কিন্তু যজ্ঞৰ এই গুণটো বিৰাট ভাল লাগে তথাপিও অকণমান কিজনী অকণমান গৰম পোৱা বুলি ভাবি ভাইটি এটাই কিবা মোবাইলত লগাই লোৱা ফেন এখন আটাই কেইজনীক এনেকৈ দি অকণমান বতাহ খুৱাইছিল এই কি ৰঙৰ পেঞ্চিল পাইছে কাৰ ৰংটো বেছি ধুনীয়া এইবোৰ কথালৈ আটাইকেইজনীৰ মাজত ডাঙৰ আলোচনা এই অকণমানিবোৰক সেইকাৰণে ভাল লাগে আমাৰ ডাঙৰ মানুহবোৰ আকৌ লগ হ'লে বন্ধুত্ব কৰিবলৈ যে কিমান সময় লাগে ইহঁতৰ কিন্তু মনবোৰ ইমান সৰল ইমান সহজ অকণমানতে কাৰোবাক আঁকোৱালি ল'ব পাৰে জিগিয়ে যে সেইদিনাখন 8জনী আৰু নতুন বান্ধৱী পালে আৰু প্ৰতিমা ভাগৰ সন্মুখত বহিলে বেলেগ এটা শান্তি পোৱা যায় পূজাখন বৰ ধুনীয়াকৈ হৈছিল তাতে আমাৰ সকলোৰে সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াও আহিছিল
আজি জিগিৰ ডাঙৰ সপোন এটা পূৰা হ'ল কেইবছৰমান আগতে তাই বৰমাকৰ লগত মা কামাখ্যা মন্দিৰলৈ গৈছিল আৰু সেইদিনাও আছিল এনেকৈ কন্যা পূজা তাই বহুত সৰু আছিল সেইবাবে তাইক লগতহে লৈ গৈছিল কিন্তু তাই যে বৰমাকে আন কাৰোবাক এনেকৈ দেৱীৰ দৰে সেৱা কৰা বিভিন্ন গিফ্ট দিয়া এইবোৰ দেখা পাই চাগে তাইৰো হেঁপাহ হৈছিল হ'বলৈ মানে কন্যা সাজিবলৈ সেই হেঁপাহটো আজি তাই বৰমাকে পূৰা কৰিলে কিমান যে ফূৰ্তি হোম পূজা সামৰি আটাইবোৰে সকলোৰে হৈ আশীৰ্বাদ লৈ ভোগ খাই ঘৰলৈ বুলি উভতিলোঁ ৰ'বা এখন খুলি দিছোঁ দেই গৰম লাগিছিল নে তাতে বহুত কিন্তু গেছ ওপেন কৰো কি কি পেলাইছ কথা ৰ'বাচোন পানী এটা কথা কওঁ এই নাকফুলিটো কি হ'ল হেৰাই গ'ল আজি নাকফুলি হেৰাই গ'ল হ'ব দে একো নহয় সেইটো এনেও ঢিলা আছিলে ন অকণ ওলাই ওলাই যায় তো প্ৰথম কি এইটো চাওঁ এইটো ন ডৰিমনৰ এইটো হয় পইচা থ'ব পাৰি জিগিৰ এনেই এটা মাটিৰ আছিলে আৰু এটা পাৰিব মাটিৰ সেইটো ভাঙি গ'ল কিয় কি মই ন আৰু এটা কৰিব লাগিছিলে তো সেইটো ভাঙিব লাগিছিল তো মই ভাঙি দিলোঁ আৰু কি আছে তাত তাৰপিছত আছে মই পানী অকণ খাওঁ নেকি তোমাৰ ভাগৰ পৰা এইটো 3D ইৰেজাৰ একদম কিউট সা বেয়াৰ্স আৰু তাৰপিছত নেক্সট আছে ফ্ৰেছ নোট একদম হা ফ্ৰেছ নোট আছে নি বহুত ফ্ৰেছ নোট চবতছে একচুৱেলি ফ্ৰেছ নোট আৰু তাৰপিছত আছে হেংকি এখন স্কুল লৈ যাবা নি তুমি আজি পৰা আজি পৰা আজি স্কুল আছে নেকি আজিতো নাই আজিতো দিবা অকমান আৰু পইচা বা ইমান পইচা পাইছে জিগুৱে আজি পিনটো বুন্দিব নেকি হাত অবভিয়াছলি আজি মোৰ ডে হয় এতিয়াতো মোক মোৰ এজটো সুধিলে এতিয়া অকল মই 7 হৈছে এতিয়া মোৰ আৰু হ'ব আৰু পাবা তুমি নেক্সট টাইম আকৌ মাতিলে যাবা নাই তুমি ইমান বিলাক পইচা দিছে অকল এটা 100 আৰু গোটে 500 বাট তাহলে এটা 50 rupees আৰু তাতেতো বহুতেই দিছিলে ন আজি বেলেগে বেলেগেও কৰিছে ন অকল বৰমা বৰ্তাই নাছিলে এইখিনি গোটে বৰবা বৰ্তাই দিয়া আৰু এইখিনি বেলেগ বনান বা হিচাপ পুৰা ৰাখিছে কিন্তু মই সাঁচি থওঁ নেকি Lady mother sees that and then she'll buy something for her. ঠিক আছে আৰু তাৰপিছত আমি চাওঁ আৰু এইখিনি থৈ দিয়ে ধুনীয়াকৈ বেনা বাবা আৰু তাৰপিছত খুলিব নালাগে সেইটো ওপৰ ফালে এইটো ফুটা আছে দেখোন বস্তুটো মই ৰোল কৰি খুৱাব এটা এটাকে ৰোল কৰা ফাইনেলি তুমি এইটো যেতিয়া পইচা তোমাক দৰকাৰ হ'ব তেতিয়াহে উলিয়াবা এইটো কেনেকৈ কৰে জানা মই তোমাক কৈছোঁ এইটো লাইক দিছ But more back pencil net color pencil pen Butterflow simply ball pen আৰু next এইটো sharpener এটা মই দেখাই আছোঁ এক সেকেন্ড খুলি এইটো ভিতৰত কিউট stationery sharpener Yes, Emma. মা Cupcakes. That's all. চকলেট हम सबका favorite dairy milk. আৰু হৈ গ'ল Dai. এইটো আছে यार. নমু ফুলটো ভালকৈ সেৱা কৰি থৈ দিয়া সেৱা কৰি দিয়া এতিয়া Ferrari Rocher গোটেইকেইটা ফ্লেভাৰ্ছ আৰু মোৰ ফেভৰেট ফ্লেভাৰ নৰ্মেলটো হয় যোনটো বেছি আছে তো লাকি আৰু ৰক টু পিচ মইতো পিন্ধিম মা কাপোৰো পাইছে জিগিয়ে নেক্সট হয় এইটো কি হয় এক ছেকেণ্ড খুলি দেখাও I think এইটো পাৰফিউম ৱাও আজিৰ পৰা তোমাৰ নিজৰ পাৰফিউম হৈ গ'ল পাৰফিউম
ঐ ইয়াৰ পৰা ওলাই জুলি নামাৰে গাত কেনেকৈ মানে এইখিনি মাৰিব লাগিব চাওঁ মই মাৰি দিওঁ বিৰাট ধুনীয়া ন মই তোমালোকক দেখা পালো চকু লাগি যাব কৰোৱাব পাৰিলো হয়তো বহুত ধুনীয়া ন because YouTube is only a seeing place and it's also not a changing room তাৰপিছত আৰু কি আছে last বস্তু খাৰু নে yes খাৰু নেকি ৰাউণ্ড শেপত আছে বাৰু খাৰু নেকি হয় পায়েলটো এডাল পিন্ধি আছে আৰু এডাল পিন্ধাই দিওঁ নি পিন্ধাই দিওঁ দিয়া এডালে আছে মোৰ পুৰা জোখৰ এইযোৰ বৰমাহঁতে নাজানে কিয় জোখৰ পাই যায়চোন অকণমান হেৰি হৈছে বা ধুনীয়া জোখৰ মুঠতে তাই এটা ডাঙৰ হেঁপাহ আছিলে যে কেতিয়াবা এনেকৈ বহিব য'ত তাই চবেই সেৱা কৰিব আজি হৈ গ'ল ন সপোনটো পূৰা আজি বৰমাই সপোনটো কোনে কৰি দিলে পূৰাটো বৰমা এটা চবকে বায়ে কৈ দিয়া যে আমি এতিয়া গোটেই কাপোৰবিলাক সলাওঁ